নমস্কাৰ বন্ধু বান্ধৱীসকল স্নেপডিল অনলাইন শ্বপিং এপটোত আপুনি কেনেকৈ এটা নিজৰ একাউণ্ট নতুনকৈ এটা একাউণ্ট ক্ৰিয়েট কৰিব পাৰিব বা নতুনকৈ এটা নিজৰ একাউণ্ট বনাব পাৰিব ইয়াৰে বিষয়ে আজি ভিডিঅ'টোত আপোনালোকক শিকাবলৈ চেষ্টা কৰিছোঁ গতিকে আহক বেছি দেৰি নকৰি বেছি পলম নকৰি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ গতিকে যদি আপুনি এপছটো ডাউনলোড নাই কৰা আপুনি গুগল প্লে ষ্ট'ৰৰ পৰা এই স্নেপডিল যোনটো দেখিবলৈ পাইছে যোনটো এইটো এপছ অনলাইন শ্বপিং এপছ ইয়াৰ দ্বাৰা আপুনি বজাৰ কৰিব পাৰিব গতিকে আপুনি এইটো এপছটো ডাউনলোড কৰি ল'ব যদি আপুনি ডাউনলোড কৰি ৰাখিছে গতিকে মোৰ দৰে যদি ডাউনলোড কৰি ৰাখিছে আপুনি ইয়াতে প্ৰেছ কৰি দিয়ক প্ৰেছ কৰাৰ পিছত এনেকুৱা ধৰণৰ দেখিবলৈ পাব ডাইৰেক্ট মানে এনেকুৱা লাগিব যেন আপুনি মানে ডাউনলোড যিকোনো বস্তু যেন ধৰি লৈছোঁ আপুনি অৰ্ডাৰ কৰিব পৰাই হৈ গ'ল গতিকে ইয়াত আপুনি একাউণ্ট বনাব লাগিব বহুত কিবা কিবি আছে ছেটিংছ মই দেখুৱাই যাম তো দেখিবলৈ পাইছে প্ৰথম ফোন নটিফিকেশ্যন ইয়াত লিখা আছে গেট ইম্পৰ্টেণ্ট অৰ্ডাৰ এণ্ড চেল আপডেটছ অন ইয়ৰ ফোন ডাইৰেক্টলি আপুনি যদি মানে আপোনাক ডাইৰেক্টলি নটিফিকেশ্যন পঠিয়াব যে কিছুমান অফাৰ আহিছে এনেকুৱা ধৰণৰ আপোনাৰ নটিফিকেশ্যন আহি থাকিব শব্দ হৈ পেলাই তো মই নিবিচাৰোঁ মোলৈ ইমান নটিফিকেশ্যন অহাটো মই লেটাৰ অপশ্যনত প্ৰেছ কৰি দিম ঠিক আছে তো মই লেটাৰ অপশ্যনটোত প্ৰেছ কৰি দিলোঁ লেটাৰ অপশ্যনটোত প্ৰেছ কৰাৰ পিছত তলৰ ফালে দেখিবলৈ পাইছে আপোনালোকে প্ৰফাইল লগো দেখিবলৈ পাইছে প্ৰফাইল লগো বনাই থোৱা লিখাও আছে প্ৰফাইল বুলি তো আপুনি ইয়াতে প্ৰেছ কৰি দিয়ক তো মই ইয়াতে টিপি দিলোঁ ইয়াতে প্ৰেছ কৰাৰ পিছত আপুনি দেখিবলৈ পাইছে মাই একাউণ্ট মোৰ একাউণ্ট গতিকে আপুনি এই প্ৰফাইল যোনটো লগো বনি আছে এই লগ ইন চাইন আপ যোনটো দেখিবলৈ পাইছে ৰেড কালাৰে তো আপুনি ইয়াতে প্ৰেছ কৰি দিয়ক তো মই ইয়াতে প্ৰেছ কৰিলোঁ প্ৰেছ কৰাৰ পিছত এটা দেখিবলৈ পাইছে এটা নাম্বাৰ নিজে ওলাই গ'ল তো এইটো কেনেকৈ হয় আপোনাৰ ফোনত যদি দুখন সিম লাগি থাকে তো দুটা নাম্বাৰে শ্ব' কৰিব যদি এখন সিম লাগি আছে সেই নাম্বাৰটোৱে ইয়াত শ্ব' কৰিব অন্যথা যদি আপুনি নিবিচাৰে যে এই নাম্বাৰটোত মই ফোন অহাটো নিবিচাৰে যেতিয়া আপুনি এটা পাৰ্চেল অৰ্ডাৰ কৰিব সেই ডেলিভাৰী বয়জনে আপোনাক এই নাম্বাৰটোত যদি ফোন কৰাটো আপুনি নিবিচাৰে আপোনাৰ ধৰি লৈছোঁ আৰু এটা ফোন আছে বেলেগ এটা ফোন আছে তো আপুনি সেই নাম্বাৰটো দিবলৈ হ'লে আপুনি ইয়াত জাষ্ট +91 ওচৰত এনেকৈ টাচ কৰি দিয়ক এইটো অট'মেটিকলি নাইকিয়া হৈ যাব তো আপুনি মনৰ পচন্দৰ যোন নাম্বাৰ আনুমানিক বহুৱাই যাব পাৰিব গতিকে মই নিবিচাৰোঁ মোৰ এই নাম্বাৰটোৱে লাগে তো মই এই নাম্বাৰটোতে প্ৰেছ কৰি দিলোঁ নাম্বাৰটোত প্ৰেছ কৰাৰ পিছত আপোনাৰ ইয়াত নামটো ওলাব যোনখন আধাৰ কাৰ্ডেৰে আপুনি চিমখনৰ নাম মানে খুলিছিলে তো সেই আধাৰ কাৰ্ডত থকা নামটোৱে ওলাব মই মোৰ নামেৰে সৈতে খুলিছিলোঁ চিমখন তো নয়নজ্যোতি ফুকন ওলালে গতিকে মই নামটোত প্ৰেছ কৰি দিলোঁ নামটোত প্ৰেছ কৰাৰ পিছত আপুনি কণ্টিনিউ অপশ্যনটোত প্ৰেছ কৰি দিব যোনটো ব্লেক কালাৰৰ মাজত লিখা আছে কণ্টিনিউ তো আপুনি এই কণ্টিনিউ অপশ্যনটোত প্ৰেছ কৰি দিয়ক মই কণ্টিনিউ অপশ্যনটোত চুই দিলোঁ কণ্টিনিউ অপশ্যনটোত প্ৰেছ কৰাৰ পিছত অটোফিল কোড অট'মেটিকলি ইয়াত কোড বহি যাব আপুনি কোনো বহুৱাবলৈ প্ৰয়োজন নাই মাত্ৰ কোডটো আপুনি ছিক্ৰেট ৰাখিব গতিকে মই এইটো একাউণ্টটো ডিলিট কৰিয়ে দিম গতিকে মোৰ একাউণ্টটো কোনোবাই কিবা কৰিব বিচাৰিলে একো কৰিব নোৱাৰে তো আপুনি আপোনাৰ নিজৰ কোডটো সদায় ছিক্ৰেটকৈ ৰাখিব কাকো নিদিব বা শ্বেয়াৰ নকৰিব তো এতিয়া দেখিবলৈ পাইছে মই ইয়াত একাউণ্টটো বনোৱাৰ লগে লগে মোৰ নিজৰ নাম শ্ব' কৰিলে মোৰ নাম্বাৰটো শ্ব' কৰিলে এতিয়া মই আপুনি কি কৰিব ইডিট অপশ্যনত প্ৰেছ কৰিব দেখিবলৈ পাইছে পেঞ্চিল লগো টাইপৰ বনি আছে ইডিট তো এই পেঞ্চিল লগো টাইপৰ যোনটো ইডিট আছে নীলা কালাৰে বা ব্লু কালাৰে তো আপুনি এই ইডিট অপশ্যনটোত প্ৰেছ কৰি দিয়ক তো মই ইডিট অপশ্যনটোত প্ৰেছ কৰি দিলোঁ ইডিট অপশ্যনটোত প্ৰেছ কৰাৰ পিছতে আপুনি ইয়াত কি কৰিব পাৰিব নিজৰ নাম আছে নাম্বাৰ হৈ গ'ল কিন্তু আপুনি ইয়াত নিজৰ ইমেইলো দিব পাৰে নিজৰ ইমেইল যোনটো থাকে আপোনাৰ ইমেইল আইডি নৰ্মেলি বহুতৰে চবৰে সকলোৰে স্মাৰ্টফোন যাৰ আছে ইমেইল আইডি আছেই গতিকে আপুনি সেই ইমেইল আইডিটো দিব পাৰে বা অন্যথা বেলেগ কোনোবা এক্সট্ৰা ইমেইল আইডিও দিব পাৰে নেক্সট আপুনি জেণ্ডাৰ দেখিবলৈ পাইছে জেণ্ডাৰ আপুনি কি লিংগৰ হয় তো আপুনি পুৰুষ মহিলা বা তৃতীয় লিংগ ছিলেক্ট কৰি ল'ব পাৰিব নেক্সট ডেট অফ বাৰ্থ ছিলেক্ট কৰিব পাৰিব নিজৰ জন্ম তাৰিখটো ছিলেক্ট কৰি ল'ব পাৰিব তো মই জেণ্ডাৰটো প্ৰথম ছিলেক্ট কৰিলোঁ মেইল দিলোঁ তাৰপিছত ডেট অফ বাৰ্থটোত প্ৰেছ কৰি দিলোঁ ডেট অফ বাৰ্থটোত প্ৰেছ কৰাৰ পিছত এনেকুৱা ধৰণৰ কেলেণ্ডাৰ এখন নোলালে বহুতেই হয়তো অলপ মানে যে ভাবে যে কেনেকৈ ডেট অফ বাৰ্থটো বহুৱাম এতিয়া তো আপুনি চিম্পল ওপৰৰ ফালে যোনটো দেখিবলৈ পাইছে চন 2024 চন আপুনি এই চনটোত প্ৰেছ কৰি দিয়ক তো মই ইয়াতে প্ৰেছ কৰি দিলোঁ প্ৰেছ কৰি দিয়াৰ পিছত ইয়াত দেখিবলৈ পাইছে 2023 2022 2021 এনেকৈ 1919কৈ ওলাই গৈ থাকিব তো আপুনি যোনটো চনত জন্ম হৈছে সেই চনটোত আপুনি প্ৰেছ কৰি দিয়ক মই যিকোনো এটা চন ইয়াত প্ৰেছ কৰি দিলোঁ প্ৰেছ কৰাৰ পিছত ইয়াত আপুনি ডিচেম্বৰ হৈ আছে যোনটো মাহ আছে আপুনি সেই মাহটো ছিলেক্ট কৰিবৰ কাৰণে আপুনি দেখিবলৈ পাইছে এইটো যোনটো এৰ' টাইপৰ বনি আছে কাৰ্চিন টাইপৰ ডিচেম্বৰ 2002 ইফালে সিফালে এৰ' টাইপৰ বটন দেখিবলৈ পাইছে ইয়াতে প্ৰেছ কৰি দিয়ক যোনফালে যাব নৱেম্বৰ অক্টোবৰ ছেপ্টেম্বৰ হৈ গ'ল এতিয়া আপোনাৰ চনটো বহি গ'ল ছেপ্টেম্বৰ মাহটো বহি গ'ল বহা নাই আপুনি অকে অপশ্যনটোত টিপিলে মানেহে বহিব এতিয়ালৈকে বহা নাই এতিয়া আপুনি তাৰিখটো বহাই দিয়ক তাৰিখটো ইয়াত 1ৰ পৰা যোনটো 30লৈকে আছে যোনটো তাৰিখ আপোনাৰ হয় জন্ম তাৰিখ সেই তাৰিখটো আপুনি বহাই দিয়ক তো মই 7 তাৰিখটোত প্ৰেছ কৰি দিলোঁ বহি গ'ল 7 তাৰিখ ছেপ্টেম্বৰ মানে 9 মাহ ছেপ্টেম্বৰ 2002
মোৰ ডেট অফ বাৰ্থটো ক্লিয়াৰ হৈ গ'ল গতিকে মই অ'কে অপশ্যনটোত প্ৰেছ কৰি দিলোঁ অ'কেটোত চুই দিলোঁ অ'কেটোত চুই দিয়াৰ পিছত মোৰ ডেট অফ বাৰ্থ সকলো ক্লিয়াৰ হৈ গ'ল মেল ফিমেলৰ যোনটো জেণ্ডাৰ আছিলে সেইটো ক্লিয়াৰ হৈ গ'ল ইমেইলটো মই এতিয়া নিদিওঁ ইমেইল দিব পাৰে আপোনালোকে যদি ইচ্ছা কৰিছে নেক্সট এতিয়া আপুনি ইয়াত কি কৰিব পাৰিব প্ৰফাইল যেনেকৈ হোৱাটছএপৰ ডিপিত আপুনি প্ৰফাইলত ফটো ৰাখে ঠিক তেনেদৰে আপুনি এই স্নেপডিল অনলাইন শ্বপিং এপটোতো আপুনি নিজৰ একাউণ্টত নিজৰ প্ৰফাইলত আপুনি নিজৰ ফটো ৰাখিব পাৰে বা বেলেগ অন্যথা বেলেগ কিছুমান কাৰ্টুন টাইপৰ ইমজি টাইপৰ ফটো ৰাখিব পাৰে গতিকে মই ইয়াতে এই যোনটো দেখিবলৈ পাইছে কেমেৰা টাইপৰ বটন আছে মই ইয়াতে চুই দিছোঁ তো মই ইয়াতে চুই দিলোঁ চুই দিয়াৰ পিছত আপোনাৰ গেলাৰীত অন হৈ যাব আপুনি যিকোনো এখন ফটো ল'ব পাৰে মই এইটো ৰাইট টিকটো ল'লোঁ ৰাইট ক্লিক থকা ইমজিটো লৈ ল'লোঁ তো বাকী এতিয়া কি কৰিবলগীয়া আছে বেলেগ একো কৰিবলগীয়া নাই তলৰ ফালে দেখিবলৈ পাইছে ছেভ অপশ্যন তো আপুনি এই ছেভ অপশ্যনত প্ৰেছ কৰি দিয়ক তো মই এটা প্ৰেছ কৰি দিলোঁ ছেভ অপশ্যনত প্ৰেছ কৰি দিয়াৰ পিছত মোৰ একাউণ্টটো ইয়াত ডেটা আপুনি বেক কৰি দিব পাৰে এনেকৈ দেখিবলৈ পাইছে এটা বেক কৰা অপশ্যন আছে আপুনি বেক কৰি দিয়ক তো মই এটা বেক কৰি দিলোঁ দেখিবলৈ পাইছে মোৰ নিজৰ যোনটো প্ৰফাইলত ফটো লগাইছিলোঁ ফটোটো শ্ব' কৰিলে মানে ফটো মানে এইটো ইমজি হয় তো লগাই দিছোঁ শ্ব' হৈ গ'ল তো এনেকৈ আপোনালোকে নিজৰ স্নেপডিল একাউণ্টত নিজৰ একাউণ্টটো ধুনীয়াকৈ নতুনকৈ ক্ৰিয়েট কৰিব পাৰিব তো আশা ৰাখিলোঁ বন্ধুসকল আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই আপোনালোকে নিজৰ একাউণ্টটো ক্ৰিয়েট কৰিব পাৰিব বনাব পাৰিব তো আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰি আজিৰ পৰা আপোনালোকৰ পৰা বিদায় মাগিলোঁ ধন্যবাদ